কলিয়াঘাটত তিৰংগা যাত্ৰা ভাৰত পাকিস্তান যুদ্ধৰ অপাৰেশ্যন সেন্টাৰক লৈ সমগ্ৰ দেশৰ লগতে বকলিয়াঘাটতো বিজয় ধ্বজা উৰুৱাই সৰ্বসাধাৰণ ৰাইজে পেহেলগাম ঘটনাক কঠোৰ ভাষাৰে নিন্দা জনাই তিৰংগা যাত্ৰাৰ সমদলকাৰীয়ে ভাৰত মাতা কি জয় বন্দে মাতৰম আদি শ্লোগান দি সমদলকাৰীয়ে সমগ্ৰ বকলিয়াঘাটৰ আকাশ বতাহ মুখৰিত কৰি তোলে। পেহেলগাম ঘটনাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বিশ্বত অদ্বিতীয় নেতালৈ পৰ্যবসিত কৰা বুলি বিভিন্নজনে মন্তব্য কৰে। আজি আমি লাংফেৰ বাসিন্দা হৈ যোৱা এপ্ৰিল 22 তাৰিখ যিটো পেহেলগামত সন্ত্ৰাসবাদীয়ে লোকক যি 28 গৰাকীক তেওঁলোকক হত্যা কৰিলে তাৰ ওপৰত আমাৰ ভাৰত দেশৰ আমাৰ আৰ্মি এয়াৰ ফ'ৰ্চ দেশৰ নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত পাকিস্তান যি সন্ত্ৰাসবাদীক সিহঁতৰ লগত যিটো যুঁজাযুঁজি হৈছে তাৰে ওপৰত আমি আজি লাংফেৰ বাসিন্দা হৈ আমাৰ দেশৰ যে আৰ্মিসকলৰ কাৰণে মনোবল শক্তি দিয়াৰ কাৰণে আজি আমি এইখিনি ত্ৰিৰংগাৰ যাত্ৰা সভাৰ আমি আয়োজন কৰিছোঁ। গতিকে ইতিমধ্যে সমগ্ৰ ৰাজ্যে গম পাইছে পেহেলগামৰ পাকিস্তান সমৰ্থিত উগ্ৰপন্থীসকলে নিৰীহ 27 জন জনসাধাৰণক যিটো হত্যা কৰিছে সেই উগ্ৰপন্থী ক্লিনৰ কাৰণে ভাৰত চৰকাৰে যিটো পদক্ষেপ লৈছে, গতিকে এই পদক্ষেপ সমগ্ৰ ভাৰত ৰাইজ আমি এক আছোঁ চৰকাৰৰ লগত, সমগ্ৰ ভাৰত ৰাইজে আৰ্মিৰ লগত আমি এক আছোঁ। এই মনোবল শক্তিটো বঢ়াবৰ কাৰণে আজি ত্ৰিৰংগা যাত্ৰাটো লোৱা হৈছে। পেহেলগামত যি আমাৰ দুৰ্ঘটনা ঘটিছিল, 28 জন নিৰীহ ব্যক্তিক পাকিস্তান সমৰ্থিত উগ্ৰপন্থীয়ে আমাৰ যি 28 জনক হত্যা কৰিছিল, আৰু এই হত্যাৰ সংক্ৰান্ততে আজি আমি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে সংগতি ৰাখি বকলিয়াঘাট আমাৰ লাংফেৰ বিজেপিৰ মণ্ডলৰ ফালৰ পৰাও আমি আজি এই পদযাত্ৰা কৰিছোঁ। কাৰণ আমি এই পদযাত্ৰাৰ কাৰণ হৈছে আমি যি আমাৰ ইণ্ডিয়ান আৰ্মি আৰু লগতে তেখেতসকলৰ পৰিয়ালবৰ্গক আমি মনোবল যোগাবৰ বাবে আৰু তেখেতসকলে যাতে সুস্বাস্থ্যৰে থাকে সাহসেৰে।